নমস্কাৰ বন্ধুসকল, আপোনালোকক লৈ আহিছোঁ আজি এখন থানলৈ। থানখন হৈছে ডিব্ৰুগড়ত অৱস্থিত আমলাপতিৰ মোহনাঘাটেদি সোমাই আইথান দীঘলা বুলি কয়। আৰু থানখনৰ নাম হৈছে কলীয়াই থান। বহু পুৰণি প্ৰসিদ্ধ এখন থান বুলি কয়। কলীয়াই থানৰ বিষয়লৈ এখেতে অলপমান আপোনালোকক জনাবলৈ সক্ষম হ'ব। গতিকে আপোনালোকে শুনক, এখেতে কওক। হেৰি বিশেষ মানে আদিৰ পৰা ক'বলৈ দিগদাৰ, আমিও সিমান বয়সীয়াল নাই হোৱা। হয়। আৰু এই থানখন হ'ল আমাৰ হয় শিৱসাগৰ নাজিৰাৰ হেৰিয়ৰ হয় এইডোখৰ জেগাডোখৰ নাজানো, কিন্তু সত্ৰখনৰ নাম হ'ল বুধবাৰী সত্ৰ। হয় হয় এই বুধবাৰী সত্ৰৰ এখন থান। হয় আৰু এই বুধবাৰী সত্ৰৰ সেই সময়ৰ সত্ৰাধিকাৰী হয় তেতিয়া এগৰাকী কন্যা বৰ কলি আছিল, হয় শুনামতে আৰু হয় সেই কলি কন্যাগৰাকী কোনো মানে বৰ ক'লা দেখি বিয়া বাৰু নকৰাই ইত্যাদি আৰু মানুহে অলপমান অৱজ্ঞা কৰে আৰম্ভ। তেওঁ ধৰ্মৰ প্ৰতি বৰ মানে আকৃষ্ট আছিল আৰু ৰাপ আছিল। আৰু শেষত তেওঁ মানে নিজৰ আত্মাক ধৰ্মত বিলীন কৰি দি এই ধৰ্ম প্ৰচাৰৰ কাৰণে ইয়াতে কপৌ গাঁও বুলি এখন আছে। কপৌ গাঁৱত আগৰ দিনৰ, আজিকালিহে মানুহে কমিছে, আগৰ দিনৰ সত্ৰবিলাকৰ বহুত শিচ আছিল। কপৌ গাঁৱত বহুতো বুধবাৰী সত্ৰৰ শিষ্য আছে। আৰু তেওঁলোকৰ দদায়েকহঁতৰ অনুমতি লৈ তেওঁ তেতিয়া ইয়ালৈ আহি ধৰ্ম প্ৰচাৰ কৰি আছিল। আৰু এইখিনি পোৱাৰ পাছত তেতিয়া ব্ৰহ্মপুত্ৰ নৈখনৰ নিচেই ঠেক আছিল, তাৰ হাবি জংঘলে ভৰা পাৰবোৰ। আৰু ইপাৰলৈ যাবলৈ তেওঁ মনস্থ কৰিলে। আৰু ইপাৰলৈ তেওঁ যাবলৈ তেওঁৰ লগত ভকত বৈষ্ণৱ আহিছিল, সেইসকলক লৈ ইপাৰলৈ যাবলৈ গ'ল। যাওঁতে সেই সময়ত এই আমাৰ মান আক্ৰমণৰ দিনৰ কথা, এতিয়া নহয় তাৰমানে শুনা এইবিলাক বুৰঞ্জীয়ে যিটো কয়, তেখেতসকলক তেওঁক মানে নাৰী এগৰাকী যেতিয়া ব্ৰহ্মপুত্ৰৰ মাজত দেখিলে ভালেকেইজন মানুহৰ, তেতিয়া তেওঁলোকক ঘেৰাও কৰি ল'লে। তেতিয়া মানে তেখেতে ক'লে বোলে সেইখিনিক মানসৈন্যক যে এটা কাম কৰক, মোক এতিয়া একো নকৰিব, মোৰ গাটো হাত নিদিব, মই অকণমান হেৰি কৰি লওঁ, ভগৱানক প্ৰাৰ্থনা কৰি লওঁ। আকাৰে ইংগিতে তেওঁলোকৰ মানেতো এই ভাষা নুবুজে, বুজি তেওঁ ব্ৰহ্মপুত্ৰৰ সেই সুঁতিটোতে গা ধুলে। গা ধুই আহি তেওঁ মানে ধ্যান কৰিলে। ধ্যান কৰাৰ পাছতে তেওঁ উঠোঁতেই নে কি ধ্যান কৰোঁতেই তাতে অন্তৰ্ধান হৈ থাকিলে। অন্তৰ্ধান হোৱা দেখি যে চকুৰ আগতে দেখি থকা জীৱ এটা নাইকিয়া হৈ গ'ল। আৰু ভকত বৈষ্ণৱতো আৰু অকৰা হৈ গ'ল, তেওঁলোকে ইননি বিননি কৰিছে। আৰু সেই মান সৈনিক সকলো মানে এইটো দেখিলে আলৌকিক ঘটনা, তেওঁলোকো আঁতৰি গুচি গ'ল। তাৰপিছত ভকত বৈষ্ণৱে ঢেৰ চিচাৰিলে, নাই ভাবিছে ক'ৰবাত লুকাই আছে কিজানি, হেৰি কৰি কিবা তেওঁলোকে জানে। শেষত তেওঁ মানে তেওঁলোকে আকৌ নিজ হেৰিয়লৈ ঘূৰি আহিলে, য'ত আছিলে কেম্পটো। তাৰপৰা তেওঁলোকে ইয়াতে এদিন নে কিমান দিয়াই আকৌ, কাৰণ ঘটনাটো বৰ ডাঙৰ ঘটনা, মহিলাৰ লগত আহিছিলে। তেওঁলোকে আকৌ নাজিৰালৈ গৈ সত্ৰাধিকাৰক ক'লেগৈ তেনেকুৱা ঘটনা হ'ল, আৰু তেওঁলোকে আমি নোৱাৰিলোঁ বিচাৰিব, একোৱেই নাপালোঁ। খালি সেই তেতিয়াই নে তাৰ পিছতে তেওঁলোকক সেই ভকত বৈষ্ণৱখিনিৰ লগত আহিছিল, তেওঁলোকৰ সপোনত দেখুৱালে মোক, মানে সেই জেগাডোখৰ তেওঁলোকতো একদম চব চিনাকি হৈ গ'ল, যে মোক আমুক সেই গছ এজোপাৰ তলতে মোৰ এটা হেৰি পাবি, মানে মোৰ প্ৰতিকৃতি কিবা এটা পাবি, তাত চিন এটা পাবি, শিল বা কিবা, আৰু সেইটোকে লৈ ক'ৰবাত স্থাপন কৰ, আৰু অন্তৰাত্মাই যদি শুদ্ধি কৰি মোক কিবা হেৰি কৰ, তেতিয়াহ'লে মোক পাবি। এই তেতিয়াই 7-8খন গাঁৱৰ মানুহে তেওঁলোকে কপৌ গাঁৱৰ মানুহখিনিয়ে আগভাগ লৈ এইটো গেজিং মাটি, ইয়াত নহয়, তাত ইয়াৰ পৰা 4 কিলোমিটাৰ ভিতৰত নদীৰ মাজত তাত স্থাপন কৰিলে। কৰাৰ পাছত সেয়াতো কিবা অঘটন ঘটিল। ব্ৰহ্মপুত্ৰে গৰা খহালে, খুব বাসস্তিৰ ওচৰতে, বাসস্তিতে গৰা খহাইছে খুব তাৰ আগৰ পৰা। সেই ঠাইডোখৰ মানে হেৰি হ'ল, আৰু তেওঁ এই থানখন তেতিয়াও মানে খহাব নাই আৰু ওলমি আছে নদীত। আৰু সেই মানুহখিনিকে ইয়াৰ ভকত যিসকল আছিলে পূজা পাতল কৰা, তেখেতসকলক ক'লে যে মোক ইয়াৰ পৰা লৈ যা, কষ্ট পাইছে। এই তেতিয়া 7-8খন গাঁৱে লগ লাগি গায়ন বায়ন লৈ আনি ইয়াতে বহালে। এইটো বাসস্তিৰ ওচৰৰ ঘটনা দেই, বাসস্তি-তেষষ্টিৰ ঘটনা হ'ব। তাৰ পৰা আৰু সেই তেতিয়া পৰ্যন্ত চলি আছে আৰু তেতিয়া প্ৰথম পৰ্যায়ত এনেকুৱা হৈছিলে, ইয়াত হাবি জংঘল যে চাৰিওফালে, ব্ৰহ্মপুত্ৰ পাৰৰ অনবৰত বানপানী হয়, এইবোৰ ৰিংমান চিংমান নাছিলে। এই তেতিয়া কি হৈছিলে, ইয়াত মানে এই ভক্ত প্ৰাণ আহে, গোটেই অসমৰ পৰা আহে। সেইকাৰণে এতিয়া ডিচেম্বৰৰ পৰা আহি যাব, আৰু ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এই 4 মাহ আপুনি ইয়াত বিধি-বাধ নাপায়। আৰু যিহেতু আৰু এটা হ'ল কি, ইয়াত পিকনিক বনভোজৰ থল হ'ল, সেইকাৰণে বেছি হয় মানুহ। অকল এক ধৰ্মৰ থান নহয়, তাৰমানে বিভিন্ন ধৰ্মাৱলীৰ মানুহ আহে ইয়াত, হিন্দু, মুছলিম, খ্ৰীষ্টান চব আহে। তেওঁলোকেও ইয়াত পূজা অৰ্চনা কৰে, যে যেনে পাৰে হয়তো সেই সেৱকীসকলে কিবা হয়তো হেৰিও পাইছে।
তাৰ গুণ পাইছে সেইকাৰণে তেওঁলোক সদায় আহে। কিছুমান মানুহ বছৰত আহিবই, আমিও কোৱা শুনিছোঁ, বছৰত আহিবই, সেইটো ঠিক। আৰু লঘোণে ভোকে আহে। আৰু আই মাতৃৰ কিবা দুখ লগা, আমাৰ হিন্দুৰ হেৰি মতে আই দুখ লগা যে, আই দুখ লগা অহা মানুহ ইয়াত আৰু আমি ভাল হৈ যোৱা দেখিছোঁ। একেবাৰে অলৰ ওচৰ দাঙি আনে, কিন্তু তেওঁ যাওঁতে খোজকাঢ়ি একেবাৰে প্ৰমাণিক আছে। কথাবোৰ সিমানেই, যিখিনি জানো আৰু দুখী আৰু মই যে জানো বুলি ক'ব নিবিচাৰোঁ। আপোনালোকে দেখা পালে, আপোনাৰ নামটো কি কৈছিলে? প্ৰদীপ বৰুৱা। প্ৰদীপ বৰুৱাৰ পৰা আমি নিশ্চয় বহুখিনি কথা জানিব পাৰিলোঁ। আপোনাৰ কলি আই থানৰ যিখিনি সবিশেষ, মানে যিখিনি বিশেষ তেখেতে জানে, সেইখিনি আমাৰ আগত অৱগত কৰিলে।